নমস্কাৰ। আজি অসম ভূগোলৰ কেইটামান প্ৰশ্ন শিতান মই লৈ আহিছোঁ, লগতে উত্তৰ। আলোচনাৰ মাধ্যমেৰে প্ৰশ্নবোৰৰ উত্তৰ কৰি থাকিলে মনত ৰখাত সুবিধা হয়। সেয়েহে আজি কেইটামান প্ৰশ্ন লগতে উত্তৰ মই যুগত কৰি লৈছোঁ। প্ৰথম প্ৰশ্নটো হ'ল, বৰ্তমানৰ পৰা অসমত মুঠ জিলাৰ সংখ্যা কিমান? যিহেতুকে 2023 বৰ্ষত 4খন জিলা কমাই দিয়া হৈছে। উত্তৰ 31খন। বৰ্তমান অসমৰ জিলাৰ সংখ্যা 31খন। হোজাইক নগাঁও জিলাৰ লগত, বিশ্বনাথক শোণিতপুৰৰ লগত, বজালীক বৰপেটাৰ লগত আৰু তামুলপুৰক বাক্সা জিলাৰ লগত সংলগ্ন কৰি 4খন জিলা কমাই দিয়া হৈছে। অসমৰ চাৰিসীমা। যিহেতুকে আমাৰ অসমখনক চুবুৰীয়া ৰাজ্যই আগুৰি আছে। পূবে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ, পশ্চিমে পশ্চিমবংগ আৰু বাংলাদেশ, উত্তৰে ভূটান আৰু অৰুণাচল প্ৰদেশ, দক্ষিণে মেঘালয়, বাংলাদেশ, ত্ৰিপুৰা আৰু মিজোৰাম। অসমৰ মুঠ মাটিকালি কিমান? আয়তনত ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। পৃথিৱীৰ মুঠ মাটিকালি প্ৰায় ৫১০ নিযুত বৰ্গ কিলোমিটাৰ। তাৰেই ভাৰতবৰ্ষই আগুৰি আছে ২.২%। অসমত কেনেধৰণৰ জলবায়ু পোৱা যায়? আমি জানো যে অসমত মৌচুমী জলবায়ুৰ প্ৰভাৱ পৰে। গতিকে মূলতঃ উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত অসম। সেয়েহে অসমত গৰম আৰু সেমেকা দুয়োটা ধৰণৰ জলবায়ু পোৱা যায়। অসমৰ এটা নদীদ্বীপৰ নাম হ'ল মাজুলী। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদীদ্বীপটোও আছে। সেয়া হ'ল অসমৰ উমানন্দ, যিটো ব্ৰহ্মপুত্ৰৰ বুকুতে আছে। অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম কি? অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম হ'ল দিহিং পাটকাই অভয়াৰণ্য।